আজি আমি ভণ্টিৰ তালৈ যাব ওলাইছোঁ তিনচুকীয়া। আমি গাড়ী ৰখি আছোঁ এতিয়া তিনচুকীয়াৰ। বাছত টিকট হৈ গ'ল। এতিয়া আমি যোৱাৰ আগতে কিবা অকণমান খাই ল'ম বুলি ভাবিছোঁ। এতিয়া ৰোল এটাকে লৈ ল'লোঁ। ৰোল খাই আছোঁ। টেষ্টি আছিলে। যাম। এতিয়া উঠিলোঁ বাছত। মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ এয়া বাছত উঠা। এয়া ৰাতি আমাক নাইট হোটেলত নমাই দিলে। এতিয়া কিবা অকণমান খাই ল'ম। ভাত খাম বুলিয়ে ভাবিলোঁ। আমি ভাতৰ থালিয়ে লৈ ল'লোঁ। থালিখন ধুনীয়াকৈ সজাই দিছে। খাব লাগে। খানাখিনি ভালেই আছিলে। আমি খাই উঠিলোঁ এতিয়া। খাই বৈ আমি এতিয়া বাছত উঠিলোঁ। এয়া ৰাতিপুৱাৰ সময়খিনি। এয়া বাগিচাৰ মাজে মাজে গৈয়ে মাইনাক টিকলিক ছাৰপ্ৰাইজ দিলোঁ। ছাৰপ্ৰাইজ হৈ গ'ল আমাক দেখি।